আহিছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু এয়া ল'ৰা আৰু মই আহি আছোঁ, মানে দেউতাকো আহিছে এয়া, আৰু ভাগিন ল'ৰাটোৱে ডাইভিং কৰি আহিছে। আৰু সেউজীয়া পৰিৱেশৰ মাজে মাজে আমি আহি আছোঁ আজি যোৰহাটলৈ। বতৰটো একেবাৰে বেয়া, বতৰটো আজি ডাৱৰীয়া, মাজে মাজে চিপচিপীয়া বৰষুণ দি আছে। আৰু এনেদৰে চিপচিপীয়া বৰষুণৰ মাজে মাজে আমি আহি আছোঁ যোৰহাটলৈ। যোৰহাট আজি আমি বাইদেউ ঘৰলৈ আহিছোঁ। বাইদেউ ছোৱালী মানে নাতিৰ অন্নপ্ৰসন আছে। বাইদেউৰ নাতি মানে মোৰ নাতি নহয় জানো, মানে মই আইতাক হ'লোৱেই আৰু দেই। এয়া হৈছে নাতি, মানে গুলপীয়া ৰঙৰ পিন্ধা কণমানিজনী মোৰ নাতি, আৰু এয়া হৈছে ভাগিন অকণমানি। দুইজনী চাওকচোন ইমান মৰম লগাকৈ কেমেৰাটোলৈ চাই আছে। আৰু এইফালে অন্নপ্ৰসনৰ নিয়ম হৈ গ'ল, বেছি ভিডিঅ' কৰা নহ'ল, যিহেতু বতৰটো ডাৱৰীয়া, বৰষুণ দি আছিল, ইমানে ভিডিঅ' মই কৰিবলৈ নহ'ল। আমি পাওঁতে এয়া অন্নপ্ৰসনৰ নিয়ম কৰি আছে, মোমায়েকে মুখত ভাত দি আছে, কিন্তু আমাৰ নাতিজনী যে ইমানেই কান্দিছে, মানুহ যিহেতু ধেৰ দেখিছে সেইবাবে কান্দি দিছে। আৰু এই নাতিজনীৰ লগত কিন্তু সখী এজনীও আছে দেই। আৰু এইফালে ভাগিন আৰু মই অকণমান বৰষুণ এৰোঁতে অকণমান ৰিলচ এটা বনাই ল'লোঁ। ভাল লাগে ইহঁতৰ লগত সময়বোৰ পাৰ কৰিব পাৰিলে। মাহীয়েক ভাগিনীয়েক কিন্তু আমি দেই। আৰু দুকপিমান ফটো তুলিলোঁ বৰষুণ এৰোঁতে। বেছি ভিডিঅ' যিহেতু মই নকৰিলোঁৱে, এয়া ভাগিন হয়, ভাগিনহঁতৰ লগতে ফটো মাৰিলোঁ, বাকী মানুহবোৰৰ লগত ফটো মৰা নহ'লেই। আৰু এইফালে হৈছে নাতিজনী, কণমানি নাতিজনীক মৰম দিব আপোনালোকে। ভিডিঅ'টো এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। পুনৰ নতুন এটা ভিডিঅ' লৈ আহিম। আজিলৈ আহোঁ, বাই বাই।